Hello students, welcome back to my channel Assam Kids Study. তো আজিৰ ভিডিঅ'টোত আমি পঢ়িম দীঘৌকাৰ মাত্ৰা থকা শব্দ আৰু ৰিকাৰ মাত্ৰা থকা শব্দ। ইয়াৰ আগৰ ভিডিঅ'ত মই পঢ়াইছিলো দীঘৈকাৰ মাত্ৰা থকা শব্দ আৰু হ্ৰস্বকাৰ মাত্ৰা থকা শব্দ। তো তোমালোকে গৈ আগৰ ভিডিঅ'টোত নিশ্চয় চাবা। তো এতিয়া আমি পঢ়িম দীঘৌকাৰ আৰু ৰিকাৰ মাত্ৰা। তো বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। দীঘৌকাৰ মাত্ৰা থকা শব্দসমূহ হ'ল ঘূৰণীয়া, চূণ, থোপ, থোপা, ধূপ, ধূনা, নুপুৰ, নুন মানে সল্ট নিমখ, ভূতল, ভূপতি, মূৰ, মুখ, সূতা, সূচনা, পূজাৰী, সূচক, ভৰপূৰ। এই গোটেইকেইটা হৈছে দীঘৌকাৰ মাত্ৰা থকা শব্দ। এতিয়া আমি পঢ়িম ৰিকাৰ মাত্ৰা থকা শব্দ, যেনে কৃষক, গৃহ, গৃহিণী, ধিতাচী, তৃণ, তৃতীয়, নিপতি, ধৃত, নিপ, ধৃতি, পৃথক, পৃথিৱী, বৃক্ষ, মৃগ, মৃণাল, দৃঢ়তা। এই গোটেইকেইটা হৈছে ৰিকাৰ মাত্ৰা থকা শব্দ। তো তোমালোক ঘৰত ভালধৰণে পঢ়িবা এইকেইটাক আৰু ভালধৰণে উচ্চাৰণ কৰিব শিকিবা। আৰু যদি ভিডিঅ'টো তোমালোকক ভাল লাগিল তো এটা লাইক কৰিবা, আৰু যদি তোমালোকে মোৰ চেনেলত নতুন তো মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰিবা। ধন্যবাদ ভিডিঅ'টো সম্পূৰ্ণ দেখাৰ কাৰণে।